हेलो गाइस সকলোকে নমস্কাৰ জনাই মোৰ সৈনিকা ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক'ত যাম চাগে মোৰ শৰ্ট ভিডিঅ'ত দেখিছাই আৰু থাম্বনেইল দেখি পাইছে কিজানি ওলালো আমি অমৃত উদ্যানলৈ বুলি আৰু এটা সৰু চাই শৰ্ট ভিডিঅ' দিছিলোঁ মিনি ব্লগ আৰু এইটো লং ব্লগ চাই থাকিব দেই বহুত ধুনীয়া ধুনীয়া দেখাই থাকিম বহুত ধুনীয়া ধুনীয়া ফুল আছে বিভিন্ন ধৰণৰ সকলোবোৰ দেখাই থাকিম বহুত ধুনীয়া এটা পৰিৱেশ ফুলৰ মাজত ইমান যে ধুনীয়া সৌন্দৰ্যৰ মাজত এটা পৰিৱেশ আজি দেখুৱাম আপোনালোকক আৰু ময়ো চাম মই বাৰু দেখা নাই প্ৰথম যাম এবাৰ গৈছিলোঁ এইবাৰ বেলেগ আছিলে অলপমান এইবাৰ বোলে নতুনকৈ কিবা বনাইছে আহিলোঁ আৰু মোৰ হাজবেণ্ডৰ দেখা নাই নহয় এইটো অমৃত উদ্যানখন তাইকো দেখুৱাম বুলি আহিলোঁ আৰু ময়ো নতুনকৈ বনাইছে বোলে কিবা উন্নত কৰিছে কিজানি এনেকৈ চাবলৈ আহিলোঁ আৰু আহিয়ে দেখা পালোঁ বহুত ধৰণৰ ফুল হয়তো চাগে এয়া আহিয়ে প্ৰথমটো পৰিৱেশ ধুনীয়া হালধীয়া আৰু এইফালে বেঙুনীয়া বিভিন্ন ধৰণৰ ফুল আছে কিন্তু দেই সঁচাকৈ আৰু এইবোৰ ফুল কেনেকুৱা জানানে আমি যে চাদৰ মেখেলাত ফুলো তেনেকুৱা ধৰণৰ ধুনীয়া কেঁচা হোৱাইট ফুল আৰু সেইফালে আছে নাৰ্জী ফুল এইফালে আছে এইবিলাক কি জানো ধুনীয়া লাগিছে ফুলটো বেলেগ বেলেগ ৰঙৰ বেলেগ বেলেগ কালাৰৰ হয় মাজত বগা আৰু পিনে ৰঙা পিনে বেগুনী ধুনীয়া ফুল এনেকুৱা ফুল মই আগতে কেতিয়াও দেখা নাছিলে ইয়াত প্ৰথমবাৰ দেখিলোঁ মই ইমান ধৰণৰ ফুল আৰু মানুহ চাওকচোন ইমান ৰ'দ ইমান গৰম দিছে নহয় তাৰ পাছতো ইমানেই মানুহ হৈছে জানো বহুত মানুহ হৈছে আৰু এনেকুৱা পৰিৱেশতনো ৰ'দ গৰম ক'ত লাগিব হয়নে ইমানেই ধুনীয়া পৰিৱেশত ইমান সৌন্দৰ্যমূলক এটা পৰিৱেশ জানো গৰম লাগিব ৰ'দ লাগিব নালাগে নহয়নে আৰু এইফালে এখন সেউজীয়া গ্ৰীণ বৰ ধুনীয়াকৈ ঘাঁহবোৰ কাটি দিছে আৰু ধুনীয়া লাগিছে তাক ফটো মাৰিব দিছিলে মোৰ হাজবেণ্ডক মই ভিডিঅ' বনাই দি দিলোঁ এইফালে চাওক বহুত মানুহ হৈছে আৰু ইমানে বতাহ দিছে নহয় আজি ইমানে বতাহ বলিছে নহয় একদম কি ক'ম আৰু পূৰা উৰাই লৈ যাব খোজে পৰিৱেশটো চাওক মানে চুলি মুখৰ পিনে আহি যায় আৰু কি ক'ম আৰু এয়া ফুল বগা বগা এইটো বেলেগ ধৰণৰ ফুল আৰু সেইটো বগা নিচিনা নহয় এইটো বগা বেলেগ ধৰণৰ ফুল আৰু গছবোৰো ইমান ধুনীয়াকৈ কাটি দিছে নহয় বহুত ধুনীয়া লাগিছে কিন্তু এই গছবোৰৰ তলত যাব নিদিয়ে নহয় নহ'লেতো গ'লো হয় অলপমান গছৰ তলত আৰু এইফালে এইখন বেলেগ চাওক না এইবোৰ ধুনীয়াকৈ সজাই থৈছে এইবোৰ চাব দেই মই এটা ওচৰৰ পৰা জুম কৰি দেখুৱাম এবাৰ এয়া চাওক ওচৰৰ পৰা এইবোৰ বেলেগ বেলেগ ধৰণৰ ফুল আমি কেতিয়াও নেদেখা ফুল ইয়াত দেখিলোঁ প্ৰথম জানো ইমান ঘৰৰ পৰা আনিছে এনেকুৱা ধৰণৰ ফুল বগা সেউজীয়া মানে বিভিন্ন ৰঙৰ ফুল এনেকুৱা নাই যিটো ৰঙৰ ফুল নাই আৰু নাৰ্জীবিলাক ইমানেই ডাঙৰ ডাঙৰ ফুল হৈছে নাৰ্জী ফুল বহুত ধুনীয়া লাগিছে আৰু সেইটো মাজত এটা পানীৰ থৈছে বহুত ধুনীয়া লাগিছেনে আপোনালোকক আৰু ক'বাচোন কমেণ্ট কৰি এয়া চাওক ইমান বতাহ বলিছে নহয় বহুত ধুনীয়া লাগিছে এইবোৰ কি জানো ফুল মই চিনি নাপাওঁ ইমান ভালকৈ বৰ হয় আৰু এইফালে এইখন মেইন এইখিনি মানে মাজত হয় আৰু মই এটা এনেকৈ শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ সেইখিনিও লগাই দিলোঁ এনেকৈ মানে গন্ধাটো শুনি চালোঁ দেই ধুনীয়া গন্ধাইছে সেইকাৰণে শুনি চালোঁ কালাৰ পিংক আৰু এইফালে ওলাই সেইখন গেট বনাইছে গেটখন বাৰু চাবলৈ যাওঁ দিয়াচোন আৰু গেটখন চাই পাহৰি গ'লোঁ ভিডিঅ' কৰিব বহুত গৰম লাগিছে নহয় আৰু বহুত বতাহো দিছে তাৰপিছতো ইমান ৰ'দ দিছে নহয় ৰ'দটো লাগি গৈছে এতিয়া লাষ্টত তো আমি ওলালোঁ এইফালে আহি এখন মিউজিয়ামত সোমাইছোঁ এইখিনি মিউজিয়ামৰ মানে সন্মুখৰ ভাগ মিউজিয়ামৰ সন্মুখতো বহুত ধৰণৰ ফুল আছে বাৰু নেক্সট ভিডিঅ' এটা চাব দেই সেইখন মিউজিয়ামৰ ভিতৰত কি আছে এনেকুৱা এটা অদ্ভুত আছে আপোনালোকক দেখাই দিম ইমান ধুনীয়া ধুনীয়া মিউজিয়ামখন চাই থাকোঁ লাগে আৰু ইয়াৰ লাষ্টত অমৃত উদ্যানৰ পৰা ওলাই খাম মিঠা পান এতিয়া এয়া মিঠা পান মেইন হয়নে নহয় আমি যিহেতু অসমৰ হয় তামোল পাণটো মেইন হয় ন লাষ্টত এখন মিঠা পান খাই মই ভিডিঅ'টো আজিলৈ সামৰিলোঁ ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই বাই